এয়া চিকেন উলিয়াই লৈছোঁ আজিও অলপ বেলেগ ধৰণে বনাওঁ বুলি বেলেগ মানেনো কি আৰু তিলৰ সৈতে সেয়েহে মিক্সিত তিল অলপ ভালদৰে পিচি ৰেডি কৰি লৈছোঁ মাংসখিনিও ভালদৰে মা মছলা দি মেৰিনেট কৰি ল'লোঁ আচলতে তিল দিয়া মাংস খুব ধুনীয়াকৈ বনাইছিলে মোৰ শাহুমায়ে মায়ে বনোৱা এই মাংস খাই শলাগ নোলোৱা মানুহ নাছিল অৱশ্যে তেওঁ মানুহক খুৱায়ো ভাল পাইছিল যিকোনো এটা উপলক্ষতেই বিভিন্ন ধৰণৰ খানা বনাই তেওঁ মানুহক প্ৰায়ে খুৱাইছিল তেওঁ স্বৰ্গগামী হোৱা প্ৰায় এবছৰেই হ'ল আজি তেওঁৰ নাম লৈয়ে তেওঁ বনোৱাৰ দৰেই তিল দিয়া মাংস বনাবলৈ লৈছোঁ বনোৱাৰ পিছতহে গম পাওঁ তেওঁৰ দৰে টেষ্টি বনাব পাৰিছোঁ নে নাই তেওঁ বনাই থাকোঁতে যিহেতু আইটেমটো কেনেকৈ বনাই মাজে মাজে লক্ষ্য কৰি থাকিছিলোঁ সেইকাৰণে অৱশ্যে মা মছলাবিলাক জোখমতেই দিছোঁ মায়ে বনাওঁতে অৱশ্যে এই মাংসখিনিত আলু নিদিছিল কিন্তু আমাৰ ঘৰত আকৌ ল'ৰা ছোৱালীৰ কাৰণে মাংসত আলু মেইন মাংস বনালে লগত আলু লাগিবই সেইকাৰণে মই আজিও ইয়াত আলু দুডখৰমান দিবলগীয়া হৈছে মাংসখিনি ভালদৰে ভাজ খোৱাৰ পাছত তাত যেতিয়া পিচি থোৱা তেলখিনি অলপ অলপকৈ দি হেতাৰে ভালদৰে লৰাই মিলাই দিলোঁ কালাৰটো দেখি মনটো ভাল লাগি গ'ল কালাৰটো দেখোন মায়ে বনোৱাৰ নিচিনাই হৈছে এতিয়া টেষ্টটো তেনেকুৱা হ'লেই হ'ল মাংসখিনি ৰেডি হোৱাৰ পিছত খাবলৈ বাঢ়ি লৈ প্ৰথমতে মানুহজনকে দিলোঁ চাওঁচোন টেষ্টটো লৈ মাকৰ জুতিলৈ মনত পৰেনে নপৰে সকলোখিনি ধুনীয়াকৈ যতনাই দিয়াৰ পাছত এওঁ যেতিয়া খাবলৈ ল'লে মই আশাৰে তেওঁৰ মুখলৈ চাই ৰৈ আছোঁ চাৰ্টিফিকেটখন বা কি দিয়ে গম পালোঁ A+